গোবৰ গাইছ পুৰা একদম গোবৰ মিলি থকা হৈছে একদম কাঁচা গোবৰ ৰাতিপুৱা ফ্ৰেছ ফ্ৰেছ মিলা জল্দি মিলা Pera ভিতর দি মজা 1 2 3 হে মেট পেঞ্চাৰ ফ্যামিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো এটা নতুন ব্লগলৈ আৰু গাইছ আজি হৈছে মাটিয়া হলি সো চাব পাৰে অৱস্থা একদম বেয়া হৈ গৈছে ৰং চং লগাই আৰু গাইছ বৰ্তমান আছো আমি আমাৰ ওপৰতলাৰ একদম জাৰৰ মাজত মানে একদম বিলৰ পাৰত আহিছো কাৰণ গাইছ বিলৰ নিচিনা মজা আৰু কৰবা হলি খেলা জায়গা আছে নেকি কত তো এতিয়া বৰ্তমান আমাৰ মানে লগৰ কেইজনক একদম পুৰা পানীত নুমাই আছে ইফালে আগত চাব পাৰে একদম পুৰা হুলস্থুলীয়া খেল হৈ আছে আৰু মোৰ চাব পাৰে ইফালে গাইছ এই হাতৰ একদম অৱস্থা নাই গাইছ তেজ ওলাই মানে এনেকে মই গাইছ ক্লিপটো আপোনালোকক দেখাই দিছোঁ তো এইফালে আপোনালোকে চাব পাৰে মানে এজনকে ধৰি আনি একদম পুৰা বোকাত মানে বাগুৰুৱা হ'ব আৰু এইফালে বাগুৰুৱাৰ আগতে লগত কিবা মানি বেগ বা মোবাইল চোবাইল আছে নেকি একদম মানে সেইবিলাক গুচাই থৈ দিয়া আছে আৰু এইফালে ৰাকেশ আৰু উজ্জ্বলক একদম মানে গোবৰ মিক্স কৰা দায়িত্বটো দি দিয়া হৈছে ভালকে দি কি গোবৰ দিছে নাই আৰু আছে গোবৰ গাইছ পুৰা একদম গোবৰ মিলি থকা হৈছে একদম কাঁচা গোবৰ ৰাতিপুৱা ফ্ৰেছ ফ্ৰেছ মিলা জল্দি মিলা অনুভৱ তাপিলাৰ বাকল গেল বৰে পানী পেকে গাইছে একদম চাইৰ পৰা গোটেইখিনি ইয়াতে একদম দি কেনা পুৰা একদম কালাৰ চালাৰ কৰি দিল অৱস্থা চাকদাৰ চাব পাৰে ইফালে একদম No. Guys, নিপনক বানাই একদম তুমতান মো এখন বানাব নালাগে এই মোক বানাব নালাগে ধৰ ভিডিওটাই ফেল দেখা চাহরে গাইস অবস্থা একদম বেয়া করে দিন এখানে যা স্টার্টিং এ হইছে এটা আর ওলি খেলে বাকি আছে अभी मजा आएगा ना भिड़ो A few moments later চাহরে গাইস একদম হোলি খেলা কার্যসূচি চলি আছে কি করিম সেই একদম মানে কানে চানে ঘুমাই গেছে কারবা তো মই মানে দূৰত থকা কাৰণ এটাই কাৰণ গাইছ মোক একবাৰ দিছে হাই দুখ পালো যে গাইছ একদম পুৰা তেজ ওলাইছে তাৰ কাৰণে মানে ভয়তে মই তাৰ ওচৰতে যাওঁ নাই গেলে গাইছ এতিয়া মোক একদম বেয়াকে ৰং দিব না বৰ্তমান বাজিছে প্ৰায় 9টা মান তো 9টা মানতে যদি এনেকা অৱস্থা হয় আৰু গাইছ আবেলি 4টা মানলৈকে খেলিব লাগিব তো তেতিয়া কেনেকা অৱস্থা হ'ব চলাথল একদম পাৰি নে চেছ কৰি দিব তাৰ কাৰণে অলপমান দূৰত আছো আমি দুজনে লগৰজনক বিচাৰি এই জংগলে ঘূৰি আছো গাইছ একদম মানে এই আধা ঘণ্টামান আগতে যে এই জংগলৰ ভিতৰত সোমাইছে এতিয়ালৈকে গাইছ মানে বিচাৰিয়ে পোৱা নাই একদম অঞ্চলটো এনেকৈ ঘূৰি আহিলোঁ তো বৰ্তমানলৈকে বিচাৰি পোৱা পাইছে নেকি দেখা নাই বিচাৰি পোৱা নাই বিচাৰি আছোঁ তো মানে এতিয়া বিচাৰি আছোঁ গাইছ পালে যে এনেকুৱা বেয়াকৈ ৰং দিম না আজি ইয়াক তো ক'ত যি লুকাল এই জংগলৰ মাজত গাইছ বিচাৰাটো কম ডাঙৰ কথা নহয় এই ইমান ডাঙৰ জংঘলখনত বিচাৰি আছোঁ তো বেলেগ অভিযান চলি আছে এই আগত দুজন আছে সেইফালে দুজন এনেকৈ পুৰা একদম মানে আগুৰি আছোঁ গাইছ আধা ঘণ্টামান এই গোটেই জাৰখনত গাইছ বিচাৰাৰ পিছত ফাইনেলি তাক ধৰিল একদম এই চুৰবিলাক যি ধৰে একদম 5-6জনে হাতত সেনেকৈ ধৰি একদম লৈ গৈ আছে তো এতিয়া ইয়াক গাইছ বেলেগ বিহিত ব্যৱস্থা লোৱা হ'ব কাৰণ গাইছ আমি আধা ঘণ্টা আমাৰ টাইম ৱেষ্ট কৰি দিল প্ৰথম আবিৰ দি তাৰপিছত পেক দিব লাগিব ইয়াক দিব লাগিব সোমাই দি পিঠিত সোমাই দি মজা এই মজা ইবাৰ দি বিছা ভৰিতৰ দি ধৰ তাক নি দি ঢালি দি আগত দি এ মজা দি ৰে বেকসিটা গাইস দি ও পেনৰ ভিতৰত দি পেনৰ ভিতৰত দি তো গাইস চাবাৰে আগত পেনৰ ভিতৰত সোমাই দি আছে ইফালে
হোলী গাইছ একদম নেক্সট লেভেল হোলী ইফালে খেলা হৈ আছে এই গাইছ অৱস্থা বেয়া কৰি দিল আধা ঘণ্টা সময় নষ্ট কৰিছে আধা ঘণ্টাৰ বেছিয়ে হৈছে গোটেই গাইছ এই জংঘলখনত ঘূৰি আছোঁ সেই পাগল কুত্তাৰ দৰে তাক ধৰিলোঁ এতিয়া অৱস্থা একদম বেয়া কৰি দিল নি বাছ দি 1 2 3 গাইছ একদম ধামাকাদাৰ হোলী হৈ আছে আৰু এইফালে গাইছ জুই জ্বলাই দিছোঁ কাৰণ বহুত ঠাণ্ডা সেই পানীবিলাক একদম আৰু তোৰ একদম পুৰা বোকা আছে না তো এইফালে পুৰা ধুনীয়াকৈ জুই জ্বলাই দিছোঁ এই গাইছ পুৰা হোলী খেলি গ'লে একদম জুই পাম এতিয়া এই অৱস্থা বেয়া আৰু ই গামচা পিন্ধি আহিছিল গাইছ একবাৰ খুলি গৈছে আৰু পিছত একদম চাওক গামচা টামচা ফাৰি গৈছে সেই আৰু এজনকৈ এনেকৈ দিয়া হৈ আছে 1 2 3 मजा आया গাইছ তো আপোনালোকে কমেণ্ট কৰিব কোনে কোনে এনেকৈ হোলী খেলাল আৰু এতিয়া একদম জুই পৰি আছোঁ ঠাণ্ডা গাইছ একদম নেক্সট লেভেল বৰ্তমান একদম গাছ পানী পৰিব ধৰিলে তো মানে কি ক'ম এতিয়া ধুনীয়াকৈ ইয়াতে হোলী চলি খেলিলোঁ এতিয়া গাছ নদীত যাম আৰু অলপ টাইম খেলি কেনে পিছত মানে কথাটো হ'ল গাছ ঠাণ্ডা লাগিছে বহুত বেমাৰেই হ'ব চাগে এনেকৈ ধুলে মানে একদম নেক্সট লেভেল হোলী খেলিলোঁ যে একদম আৰু চশমা মাৰি লৈছোঁ অৰুণভাৰ চশমা জ্বৰা গাছ মই একো দেখা পোৱা নাই সেই মানে একদম পূৰা গ্লাছৰ ভিতৰতে কিবা সুমি গৈছে আবিৰ সুমি দিছে তো এতিয়া মানুহৰ বাৰীৰ পিছে আমি এনেকৈ গৈ আছোঁ আমি বৰ্তমান গৈ আছোঁ একদম নদীত গা ধুবলৈ কাৰণ একদম গাছ অৱস্থা বেয়া হৈ গৈছে পেনে চেনে একদম মাটি সোমাই গৈছে ক'ত সোমাইছে এইটো ভগৱানে জানে আৰু তো চবৰে অৱস্থা একদম বেয়া হোলীও খেলিলোঁ 2024 হোলী একদম গাছ সেই খবৰে হ'ল আৰু জ্বৰতো অৱস্থা একদম কাণৰ মাটি সোমাইছে নেকি তোৰ চবৰে গাছ এনেকাই অৱস্থা হৈছে মানে একদম পেক একদম য'তে ত'তে সোমাই গৈছে তো বৰ্তমান নদীত যে একদম গা ধুলে একদম চাফা হৈ যাব তাৰপিছত একদম মানে অলপ হালকা ফিলিং হ'ব আৰু তো এতিয়া নদীত গৈ গা ধুব লাগিব ঠাণ্ডা আৰু আমি আহি পালোঁ নদীত গাইছ তো এইফালে চাব পাৰে সিহঁতে নুমিয়ে গ'ল কিন্তু মই বৰ্তমানলৈকে গাইছ সিদ্ধান্ত ল'ব পৰা নাই গা ধুম না নাই তো ধুবতো লাগিবই গাইছ কিন্তু পানীটো বহুত লেতেৰা হৈ আছে তো নুমি গ'লোঁ পানীত ঠাণ্ডা গাইছ বহুত ঠাণ্ডা কি ক'ম আৰু পানী আহিব চাগে একদম পূৰা আন্ধাৰ হৈ গৈছে একদম আকাশখন ইমান বেছি দ নাই একদম পানীটো পূৰা লেতেৰা হৈ আছে বা গাইছ কি ক'ম আৰু